ল'ৰাটোৱে ইমান চিঞৰি আছে আপুনি কিবা এটা কৰকচোন মই কি কৰিম মই এই ডাক্তৰলে কবিৰাজ অ' মা মোৰতো কোনোবাই হাতুৰিহে যেন কোবাইছে ৰচোন ধৈৰ্য ধৰচোন হেৰি আপুনি কানাই বেজৰ ওচৰলৈকে যাওকচোন নহ'লে ঠিক কৈছে মই কানাই বেজৰ ওচৰলৈকে যাম ৰ'বা ককাইদেউ অ' ককাইদেউ ঐ মই কণ্টিলা মই পঢ়িব অহা নাই মই তোক নিবলৈহে আহিছো কাৰ কি হ'ল এই ল'ৰাটোৰ জ্বৰ মূৰৰ বিষ একেবাৰে দেদাউৰিয়াই আছে বলচোন মানুহটো তেনেকে গ'লেই নহ'ব নহয় বেমাৰটোৰ বিষয়ে বাছনি মাৰি চাব লাগিব আৰু ঔষধ দিব লাগিব নহয় মন্ত্ৰও মাতিব লাগিব চাচোন চা এই বাটত আহোঁতে মোক আকৌ ধন মাষ্টৰে লগ পাই ক'লে এই ডাক্তৰৰ ওচৰলৈ যাব মই বোলো আমাৰ বেজ ককাইদেউ থাকোঁতে এই ডাক্তৰডালৰ আকৌ কি কাম হেৰা কণ্টিলা এনেকুৱা বেমাৰী তোমাৰ এই অঞ্চলত মই কিমান ভাল কৰিলোঁ হে ডাক্তৰে আৰু মোৰ লগত বাৰ্তা পাবনে বহাচোন বহা মই তাৰ বাছনিখন বাৰু মাটিতে মাৰি পেলাই চাই দিওঁ ৰ'বাচোন চাওকচোন চাওক তাৰ নামটো কি বুলি ক'লা ভলুকা ভ নহয় ভলুকা ভ ৰাম 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 ভলুকা ৰাম ৰাম সৰ্বনাশ হৈছে দেখিছা সকলোকেইটা বাহিৰলৈ গ'লগৈ সৰ্বনাশ হ'ল তাৰ বহুত কষ্ট কৰিব লাগিব কিন্তু খৰচ পৰিব 500 টকা খৰচ পৰিব 500 টকা ককাইদেউ 500 টকাৰ তলত হ'লে মই নোৱাৰিম দেই ঠিক আছে ককাইদেউ ব'লক আহক আপুনি আহক মই অলপ আগবাঢ়িছোঁ ৰাম ৰাম ঘৰত কোন আছ হেল্ল' এই সোনকালে বেমাৰীটো বাহিৰলৈ উলিয়াই হ'ব ককাইদেউ আপুনি আগতে বহি লওকচোন হ'ব কণ্টিলা মোৰ মাননীটো সোনকালে উলিয়াই যা লৈ আহা ককাইদেউ এইটো মানুহ হ'ব দে তাকে ছবিখনতে বহাই দে কণ্টিলা এই তই দি লঙনি একো চাচি দি আনকেচোন যা দি লঙনি একো চাচি দি আনলো তাক মই এতিয়া দুভাগিমান মন্দ মাতি পেলাই এই ঔষধ অকণ লেপ দিলে ল'ৰা কণকণীয়া হৈ যাব নহয় চাওঁ চকু দুটা চাওঁ কেতিয়া পাওঁ বোপাই কেতিয়া পৰা হৈছে কালি এপাৰ আচলটোৱে পাইছে ইয়াক দে ইয়াক আচলটোৱে পাইছে চাবি মই মন্ত্ৰটো থাকিব মাৰিছোঁ সি ভাল হৈ যাব ৰাম 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 এই খচকা জাৰু মচকা জাৰু ভেঙলৈ ঘূৰা দিয়া জাৰু উত্তৰ তেল ব্ৰহ্মচন্দী নামটো কি ভলুকাৰ খচকা জাৰু ভাল হৈ যাবি মোৰ দায়িত্ব লৰচৰ মহানগৰ ত্ৰিপুৰাত পৰিবাৰ ভলুকাৰ খচকা জাৰু ভাল হৈ যাবি ভাল পাইছনে ভাল পোৱা নাই ভালো যাব বুঝছো একদম
পেলাই দেখিছা ভাল হৈ যাব সি সোনকালে চাওঁ মই ঔষধ অকণ তাক অকণ লেপ দি দিলে সি ভাল হৈ যাব হয় তই ভাল পাইছনে অকণো পোৱা নাই হয় সকলো ঠিক হৈ যাব বুজিছ অলপ পিছতে ঠিক হৈ যাব মই হাতকে হাতখন ধুই আহিছোঁ ৰ আহি আছোঁ ৰ ককাইদেউ নব ল'ৰাটো এতিয়ালৈকে ইয়াত ৰাখি কি চাই আছা ডক্টৰৰ ওচৰলৈ লৈ নোযোৱা কিয় ৰচোন কানাই বেছ আহি যাইছেহে এতিয়া হাত ধুবলৈ গৈছে কি তাক মই তিনিআলি চুকত লগ পাই আহিছোঁ কি তাৰ মানে সি পলাল বেছ পলাল ককাইদেউ এতিয়া আপুনি আমাৰ ওচৰৰ চিভিলৰ ডক্টৰজনৰ ওচৰলৈকে যাওক তেওঁ বৰ ভাল ডক্টৰ মাতিলে আহিব যাক আপুনি লৈ আহক মই গৈছোঁ ব'ল ভিতৰলৈকে লৈ ছাৰ আহকচোন আহক আহকচোন ছাৰ আহকচোন ল'ৰাটোৱে জয় মূৰৰ বিষয়ে ইমানকৈ চিঞৰি আছে ককাইদেউ এই চকীখন আনিছোঁ ছাৰ চাওকচোন কি মোৰ হৈছে বিষ ছাৰ দেখালো কি হয় মঞ্চে বাবু ঘৰতে ইমান সময় ৰখাই থৈছে কিয় এই কানাই বেজক মাতিছিলোঁ এই জাৰি পেলাই ঔষধ লগাই দিছে কৈছে ভাল হ'ব বুলি ককাইদেউ এইবোৰ বেজৰ কাম নহয় এইবোৰ ডক্টৰৰ কাম আপোনালোকে এতিয়াও অন্ধবিশ্বাসলৈ জীয়াই আছে কিয় এইবোৰ আচলতে বতৰ সলনি হ'লে হোৱা বেমাৰ এইবোৰত বেজৰ কাম নাই আপোনালোকে নিজে সজাগ হ'ব লাগে আৰু ঘৰৰ চাৰিওফালটো সদায় পা পৰিষ্কাৰ কৰি ৰাখিব লাগে ঘৰৰ আগফালৰ বা পিছফালৰ নলা নৰ্দমাত কেতিয়াও লেতেৰা বস্তু বা পানী জমা হ'ব দিব নালাগে কাৰণ এই লেতেৰা পানীতে মহ বা আন পোক পৰুৱাবোৰে কণী পাৰে আৰু সেই মহে কামুৰিলে মানুহৰ মেলেৰিয়াৰ দৰে আন আন বেমাৰবোৰ হ'ব পাৰে আৰু সকলোবোৰ পৰিষ্কাৰ কৰাৰ পাছতো যদি কিবা বেমাৰে দেখা দিয়ে তেতিয়া ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ গৈ ডক্টৰৰ পৰামৰ্শ ল'ব লাগে সেয়াহে ছাৰ আজিহে গম পালোঁ ইমানবোৰ কথা আজি আমাৰ চকু মুকলি হ'ল ছাৰ ইমান দিনে আমি গমেই পোৱা নাছিলোঁ ঐ কি কৰি আছ ছাৰক সেৱা এটা কৰ এয়াহে আমাৰ ভগৱান এনেকুৱা নকৰিব নাপায় নাপায় এইটো আমাৰ কৰ্তব্য আজি এবাৰ তেৰা শপত খাই গৈছোঁ বেজৰ ওচৰলৈ আৰু নেযাওঁ ছাৰ গ'লে একে স্বাস্থ্য কেন্দ্ৰলৈহে যামগৈ
কি এনেকৈ ল'ৰা এতিয়া অলপ ভাল পাইছেনে? অকণমান আৰাম পাইছোঁ। এইখিনি আকৌ লিখি দিলোঁ আনি পেলাই খাবা। এতিয়াৰ পৰা আৰু বেজৰ পিছত নদৌৰিবা, মাৰি পেলাব আকৌ, বুজিছা? বুজিছোঁ ছাৰ। ইমান দিনে আমি এই অন্ধবিশ্বাসবিলাককে লৈ কিয় জীয়াই আছিলোঁ বাৰু? আপুনি আমাৰ চকু মেল খুৱাই দিলে ছাৰ। মইতো আগৰ পৰা সকলোকে কৈয়ে আছিলোঁ, এতিয়াতো সকলোৱে বুজিলে নহয়। বেজৰ পিছত আৰু যাব নালাগে কেতিয়াও। এই অন্ধবিশ্বাসবিলাকেই আমাৰ সমাজখনক তললৈ নিয়া নাই জানো ছাৰ? কিয় এনে হয় ছাৰ? কিয়?